আজি ৰাতিপুৱা মই ল'লোঁ পইতা ভাতৰ জুতি। ইফালে আজি পানী দিয়া ভাত খাম ৰ'ব ৰাতিপুৱা পূৰা ফূৰ্তি লাগি আছে। বহুত দিনৰ মূৰত ভাবি আছিলোঁ। ইফালে ৰাতিপুৱাই আজি পূৰা গৰম দিছে আৰু ইফালে মই পাকঘৰত দিকে আহি পাওঁ যে মায়ে পূৰা ৰুটি বেলাত ব্যস্ত হৈ আছে। মানে আজি ৰুটি নাখাওঁ দিব ফুলা ৰুটি বেলিলেও আজি মানে মই পইতা ভাত খাই বেলি ধুনীয়াকৈ হাতত এটা বেঙেনা লৈ ল'লোঁ। বেঙেনাটো পূৰা গেছত দি দিলোঁ। ইফালে বেঙেনাটো মই পূৰাত লাগি গ'লোঁ। মানে বহুত দিনৰ মূৰত পইতা ভাত খাওঁ বুলি ভাবি আছিলোঁ। বেলি ধুনীয়াকৈ বেঙেনাটো পূৰাত লাগি গ'লোঁ। মানে বেঙেনাটো পূৰা হৈ গ'ল আৰু ইফালে মাকো মই বেঙেনাটো হাতত দি দিলোঁ। বেঙেনাটোৰ মায়েও ধুনীয়াকৈ ছাল বাকলিবিলাক নিকাত লাগি গ'ল। ইফালে ধুনীয়াকৈ মই বেঙেনাটো পূৰা নিমখ তেল জলকীয়া গোটেইবিলাক দি দিলোঁ। ইফালে ধুনীয়াকৈ মই দিয়াৰ পিছতে ধুনীয়াকৈ খানাত লাগি গ'লোঁ আৰু মায়ে ক'লাক কালি ৰাতিৰে বোলে দুটা মাছ আছিল। ইফালে ধুনীয়াকৈ মাছ দুটা পুৰি দিলোঁ। মানে পইতা ভাতৰ লগত লাগে গৰৈ মাছৰ জুতি, কিন্তু গৰৈ মাছ নাই ৰ'ব বাটা মাছে আছিল। ধুনীয়াকৈ ইফালে ভাতখিনিত পানী দি দিলোঁ। ইফালে ধুনীয়াকৈ ভাততে অলপ তেল দি দিলোঁ, নিমখ দি দিলোঁ পইতা ভাতখিনি। ইফালে মোৰ পইতা ভাত পানী দিয়া ভাত পূৰা ৰেডি হৈ গ'ল আৰু ইফালে ধুনীয়াকৈ বেঙেনা পুৰি ইফালে মাছ পূৰা ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইফালে খাই দিলোঁ। আজিৰ মোৰ ৰুটি মান আছিল। অন্য তুমি লগ পাম বুলি আশা থাকিল।